তো নমস্কাৰ পুনৰ আপোনালোকক লগ ধৰিছোঁ এটা নতুন ভিডিঅ' লৈ মোটিভেশ্যন ভিডিঅ' লৈ। তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মোটিভেশ্যন, কাৰণ মই অলপমান ডিপ্ৰেশ্যনত আছিলোঁ। কাৰণ নিজৰ ওপৰত যিহেতু মই ভিডিঅ'বোৰ যি দিছিলোঁ মানে আপোনালোকক, তো নিজৰ ওপৰত যি ঘটিছিল মই সেইবোৰৰ ওপৰত দিছিলোঁ। কিন্তু আপোনালোকক মানে জাষ্ট মই মোটিভেশ্যন কৰাৰ কাৰণে, যাতে আপোনালোকৰ লগত মানে নহওক সেইবোৰ, তো বেয়া নাপাব। কিন্তু এতিয়া দুদিনমান আগতে মানে মোৰ লগত এটা ঘটনা ঘটি গ'ল যে মই তথাপি মানে ব্ৰেকআপ হোৱাৰ পাছতো মানে মই কল চল কৰিলোঁ, ফোন চোন কৰিলোঁ, তথাপি মানে মোক মানে চব ফালৰ পৰা ব্লক কৰিলে। তাৰপিছত মই তথাপি ইনষ্টাগ্ৰামত ৰীল দুটামান দেখা পালোঁ যে মানে যেতিয়া মানে ছোৱালী এজনে মানে এৰিবৰ কাৰণে হয়, যে সেই ছোৱালীজনে প্লেনিংটো মানে আগৰ পৰাই কৰি থৈ দিয়ে, মানে এৰাৰ প্লেনিংটো। তো তথাপি মনত মই ভাবিলোঁ, তো এৰা প্লেনিংটো আগৰ পৰাতো চলি আছিল, মানে এনেকৈতো মনত লাগি আছিল যে প্লেনিংটো আগৰ পৰা চলি আছিল। কাৰণ যিজন ছোৱালীয়ে মোৰ কাৰণে সকলো বস্তু এৰি দিছিল, সেইজন ছোৱালীয়ে এতিয়া মোক সকলোতকৈ বেয়া পায়। যিবোৰ মানুহক বেয়া পাইছিল এতিয়া সেইবোৰ মানুহক ভাল পায়। কিন্তু যিজন মানুহে আচলতে মানে সেই ছোৱালীজনৰ লগত সদায় আছিলোঁ, যেতিয়াই মাতিছিল তেতিয়াই গৈছিলোঁ, যেতিয়াই মাতিছিল তেতিয়াই পাইছিল, যিয়ে বিচাৰিছিল সিয়ে দিছিলোঁ, কিন্তু সেইজন ছোৱালীয়ে আজি মোক চবতকৈ বেয়া পায়। আৰু সেইজন ছোৱালীৰ এই প্ৰিয় মানুহজন আজি ব্লক লিষ্টত আছোঁ। তো ক'বলৈতো কথাটো অলপ আচৰিত হয়, কিন্তু তথাপি মনত বেয়া লাগে। যিজন ব্যক্তিৰ কাৰণে মই ইমান পাগলৰ দৰে মানে ঘূৰি ফুৰোঁ, লাষ্টত যে সেই ব্যক্তিজনে যদি মোক ইগন'ৰ কৰে, তো মনটো বহুত বেয়া লাগে। তো নিশ্চয় তো আপোনালোক মই মানে এইটো কথাই ক'বলৈ আহিছোঁ যে ভাল পোৱা কেতিয়াও মনেৰে ভাল নাপাবা। যদি আপোনাক যদি তোমাৰ প্ৰিয়জনে যদি তোমাক মানে যদি ভালকৈ তোমাক মানে ভাল পোৱা নাই, তুমিতো বুজিটো পাবা বোলে তোমাক ভাল পোৱা নাই, তোমাক ইগন'ৰ কৰি আছে বা তোমাক টাইমটো অলপমান কমকৈ দি আছে, তো তুমি অলপ টাইমটো কমকৈ দিবা। কাৰণ তুমি যিজন ছোৱালীৰ কাৰণে তুমি তোমাৰ ফিউচাৰটো ভাবিবা ন। তো ফিউচাৰটোতো মই ভাবিছিলোঁ, প্লেনিং কৰিছিলোঁ ফিউচাৰত, যে ফিউচাৰত এনেকৈ কৰিম, বাচ্ছা হ'ব, ঘৰ বনাম, ঘৰত এনেকুৱা চিলিং টিলিং লগাম, মানে গোটেইখিনি অল এভৰিথিং। কিন্তু বৰবাদ হ'লোঁ। যিখিনি টকা মই মানে বেলেগ জেগাত ইউজ কৰিব লাগিছিল, টকাখিনি মানে মই বেলেগ জেগাত ইউজ কৰি দিলোঁ। কিন্তু অলপ আছে নহয়, কিন্তু মানে এইখিনিতে মানে নহ'ব আৰু। তথাপি মানে কি কৰিলোঁ, বৰ্তমান এইবোৰৰ পৰা দূৰত আহিলোঁ। কাৰণ জীৱনটোত এজন হ'লেও আমি মানে জীৱনসংগী পাম, যে আমি বিয়া কৰাব লাগে। বিয়া কৰাৰ সময়ত আমিতো জীৱনসংগী এজনী মানে নিশ্চয় পাম, হয়নে নহয়? সকলোৱে পাব, আপোনালোকে পাব নিশ্চয়। কিন্তু মানে এটা কথা মনত ৰাখিব, এই জীৱনটো যিটো মানে আমাৰ এতিয়া বয়স, এতিয়া মোৰ মানে 23 বা 24+ চলি আছে। তো নিশ্চয় আপোনালোকৰো চলিছে, কিছুমানৰ 18 হৈছে, কিছুমানৰ 17 হৈছে। কিন্তু ইমান সৰুৰ পৰা মানে এইবোৰ লাভ চাভত মানে ইমান ইণ্টাৰেষ্টটো নিদিব। কাৰণ লাভ মানে কি আৰু, লাভ হৈ যায়, পিছতো হ'ব, এতিয়াও হ'ব। কিন্তু এতিয়া হ'লে মানে কি, কিছুমান এতিয়া আমি অলপ মানে হ'লোঁ মনৰ পৰা ষ্ট্ৰং, যে আমাৰ লগত যদি কিবা এটা এনেকৈ ব্ৰেকআপ ঘটনা ঘটে, আমি ছোৱালীজনক বেয়া নকৰোঁ, মানে তাই এনেকুৱা আছিল সেনেকুৱা আছিল, এইবোৰ বেয়া নকৰোঁ। ছোৱালীজনৰ ফটো চটো আজিকালি বহুত দেখা পাওঁ যে মোবাইলে চোবাইলে ভাইৰেল হয়, ফটো ভাইৰেল হয়, এইবোৰ কৰি মানে লাভ নাই। কাৰণ যদি আমি ভাল পাওঁ ন, তো আমি ভাল পোৱা মানুহজনক আমি কেতিয়াও এনেকৈ বেয়া কৰিব নোৱাৰোঁ, চাহে আমাৰ লগত যিমানে বেয়া নকৰক কিয়। কিন্তু মই আপোনালোক এটা কথা কৈছোঁ, আপোনালোকে সলনি হওক, বদলক সেই ছোৱালীজনৰ কাৰণে, যাতে সেই ছোৱালীজনে পিছত পস্তাই। কিন্তু আৰু এইটো কথা মানে মই মুছলিম ধৰ্মহে। ৰাতি মই কালি ৰীল চাওঁতে মই পাইছিলোঁ, যিজন ছোৱালীয়ে মানে আল্লাক, আপোনালোকৰ মতে ভগৱান হ'ব, যিজন ছোৱালীয়ে মানে আল্লাক ভয় নকৰে, সেইজন ছোৱালীয়ে ভাল পোৱা জীৱনসংগীক এৰিব ভয় নকৰে। আৰু যিজন ল'ৰাক মানে যিজন ছোৱালীয়ে ধোকা দিব ন, মানে এৰিব, সেই ল'ৰাজন মানে কেইদিনমান পাছত মানে নিজে মুভ অনটো হৈ যাব। কিন্তু এই ছোৱালীজন মানে এনেকুৱা বিপদ এটাত পৰিব, সেই বিপদটোৰ পৰা মানে ছোৱালীটো মানে ওলাব নোৱাৰিব। ৰীলটোত চালোঁ, আৰু ৰীলটো আনকি মই মোৰ ষ্টৰিত লগাই মই মোৰ হাইলাইট কৰি থৈ দিছোঁ। কাৰণ যদি মোক চাই কেতিয়াবা, তো দেখা পাব যে এইটো পাপ হয়। এই আৰু বেলেগ একো নাই। লাইফটোত কিবা এটা কৰা, ছাকচেছ হোৱা, আৰু এনেও জানে মনত পৰিবই। আপুনি যিমানে মানুহক নেদেখাক যে তুমি পাহৰি গৈছে, কিবা কৰিছে, মনত পৰি থাকিব, চবৰে পৰিব, আনকি মোৰো পৰি আছে। কিন্তু এইবোৰ বাদ দিছোঁ এতিয়া নিজৰ কামত অলপ ব্যস্ত হওঁ। কাৰণ লাইফটোততো কিবা এটা কৰিব লাগিব। লাইফটোত কিবা এটা নকৰিলে, এতিয়া এজনে যদি এনেকৈ কৰিছে, আৰু যদি লাইফটোত নেক্সট যদি কোনোবা আহে, তো নিশ্চয় কৰিব। কাৰণ মোৰ তাত যদি একো নাথাকে, আজিকালি কোনো ছোৱালীয়ে যায় ঘাপকৈ নহয়, কাৰণ পইচাই সকলো নহয়। তথাপি ছোৱালীজনীতো ভাবিবতো লাগিব, বোলে ইয়াৰ লগত থাকি মই কিমানখিনি সুখত থাকিব। বোলে তুমি ভাংমদ খাই যদি তুমি ঘূৰি ফুৰা, ঘৰৰ যদি 1 টকা এটা চিন্তা নকৰা, তোমাৰ লগত কোন চলি থাকিব? কাৰণ তোমাৰো কেতিয়াবা মানে পিছৰলৈকে তোমাৰো এটা বাচ্ছা হ'ব, তুমি তোমাৰ বাচ্ছাৰো কথা ভাবিব লাগিব, হয়নে নহয়? তো সেইকাৰণে কৈছোঁ, লাইফটোত কিবা এটা কৰা, অলপ টকা চকা ইনকাম কৰা, জমোৱা, আৰু লাইফটো এনজয় কৰা। যিবোৰ মানুহে তোমাক এৰি গৈছে, তুমি ধোকা নিদিবা। তোমাৰ দিলে তোমাৰ ভুল, নিদিবা। আনকি ময়ো দিয়া নাই। এতিয়া যদি মোৰ লাইফত ঘূৰে, তথাপি মই ঘূৰাই ল'ম। কিন্তু ঘূৰিটো নাহে, মই জানো, যেনেকৈ সলনি হ'ল। আৰু নাই, মনটো বহুত বেয়াকৈ ভাঙিছে। এই লাভ চাভত মানে ঘাপকৈ ইমান ইণ্টাৰেষ্ট নিদিওঁ। সেয়াই আৰু কিবা এটা কৰক, আৰু বি কেয়াৰফুল, আৰু ছাকচেছ হওক, যাতে সেইবোৰক দেখাব পাৰোঁ যে আমি ল'ৰাবোৰো কম নহয়। হয়নে নহয় ল'ৰাবোৰ? ক'ব। মই মানে যেতিয়া এৰিছিল,
মোৰ মানে তেতিয়া মানে দেহাটো ইমান এটা নাছিল। তো আজি চাব নেকি মই কি হৈছোঁ? এই চাওক, আজি মই বাইচেপ বনাইছোঁ, মোৰ চেষ্ট বনাইছোঁ, মোৰ গোটেই বডি ফিটনেছটো মই লাইনত আনিছোঁ। কিহৰ কাৰণে? যাতে বেলেগ ফটো এনেকুৱা নহয় যে ভাল পোৱা এজনৰ লগত ৰিল বহুত আহে ইনষ্টাগ্ৰামত, আনকি ৰিলে মানুহ বেয়াও কৰে ভালো কৰে। ৰিলচ বহুত আহে, কিছুমান ৰিলচ এনেকুৱা আহে যে মানে ভাল পোৱা এজনকে হয়। কিছুমান ল'ৰাই এনেকৈ কৰে যে মানে ভাল পালে বেলেগ এজন ছোৱালীক ভাল পাব নোৱাৰে। কিয় নোৱাৰি? যদি ছোৱালীজনে বেলেগ এজন ল'ৰা থকাৰ পিছত যদি পাৰি, ছোৱালীজনে যদি পাৰি ল'ৰাজনে কিয় নোৱাৰি? ল'ৰাজনে মানে, কাৰণ ল'ৰাজনতো ইণ্টাৰেষ্টটো কিবা এটা লাগিব ন। চ' নিজৰ প্ৰিয় মানুহজনৰ লগত যেতিয়া মানে ল'ৰাটো কথা পতা যায় ন, তো মনটো ভাল লাগি থাকে। আৰু যেতিয়া নিজৰ প্ৰিয় মানুহজনৰ লগত কথা পতা নাযায় নহয়, তো মনটো কিমান বেয়া লাগি থাকে। এইটো যাৰ লগত হৈ থাকে এইটো সি বুজি পায়, আনকি মই বুজিছোঁ, আৰু তোমালোকৰ লগত যদি হৈছে তুমি বুজি পাবা। আৰু নিজৰ প্ৰিয় মানুহজনক পাহৰাটো কিমান কষ্ট। যদি নিজৰ প্ৰিয় মানুহজন যদি আন কৰবা ল'ৰাৰ লগত যদি কথা পাতি থকা দেখা পায়, তেতিয়া মনটো কিমান কান্দে। এইটো কথা অকল যোনে ভাল পায় সেইটো মানুহে বুজে, বেলেগ কোনো বুজি নাপায়। তো মই বুজিছোঁ, মোৰ লগত হৈছে। যাতে আপোনালোকৰ লগত নহওক, অলপ ভালকৈ চলিব। নিজৰ প্ৰিয় মানুহজনক কেতিয়াও সন্দেহ বেছি নকৰিব, কাৰণ আজিকালি জনামতে বেছি মৰম কৰিলে, বেছি সন্দেহ কৰিলে, বেছি মানে টৰ্চাৰ কৰিলে, মানে ক'ত যোৱা, কি কৰিছ, কি কাপোৰ পিন্ধিছ, এইবোৰ কৰিলে মানে এৰি যায়। আনকি এইটো ভুল মই কৰিছিলোঁ। তো নেক্সট টাইম এনেকৈ কাকো নকৰোঁ। যি হয় ভালৰ কাৰণে হ'ব। যোনে ধোকা দিব তো এনেও দিব, আৰু যোনে নিদিয়ে সি থাকিবই, মই যিমানে যি নকৰোঁ। তো বুজি পালোঁ এইটো কথা। মোৰ লগত বহুত কচম খাইছিল, বহুত কিবা কিবি খাইছিল। আজি সেই গোটেই কচমবোৰ বা ক'ত গ'ল মই গম নাপাওঁ, বিচাৰি পোৱা নাই। সেয়াই আৰু মনটোত দুখ লাগিল। আপোনালোকক ক'লোঁ যে ভালকৈ চলিব, আৰু মোৰ কাৰণে অলপ দোৱা কৰিব, যাতে মই অলপ সোনকালে যাতে ছাকচেছ হ'ব পাৰোঁ। কাৰণ এনেকুৱা মানুহক মানে অলপ দেখাব লাগে বোলে আমি কম নহয়। আমি এজন ছোৱালীৰে পিছত পৰি নাথাকোঁ, আৰু আমি ছোৱালীৰ আমি বডিটো নাচাওঁ, আমি ছোৱালীৰ মনটো চাওঁ। আমি ছোৱালীৰ মনটো চাই ভাল পাওঁ। তো এয়ে ক'লোঁ আপোনালোকক, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰিব মোক। আপোনালোকৰ মাজত এনেকৈ নতুন ভিডিঅ' আনিয়ে থাকিম। জয় অসম। বাই, ৰাখিছোঁ।